হেল্ল' গাইজ, ইমান দিনৰ মই আজি ভিডিঅ' দিছোঁ বহুত কাম আছিল ন, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰি ইমান দিনৰ মূৰত ভিডিঅ' দিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাপোৰ্ট কৰিব। সোনকালে যাতে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া। থেংক ইউ। তো গাইজ আজি ভিডিঅ'টো স্পেচিয়েল একো নাই, জাষ্ট ইমান দিনৰ মূৰত ভিডিঅ' দিয়া নাই ন, সেইকাৰণে এটা সৰুকৈ ভিডিঅ' আপোনালোকক মাজলৈ দিম বুলি ভাবিছোঁ। ইমান দিনত ভিডিঅ' দিয়া নাছিলোঁ, সেইকাৰণে এইটো ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কৰিব, কমেণ্টো কৰিব। কৰে নকৰে নাজানো, আপোনালোকেতো নকৰে। চ' কৰিব, ইমান দিনৰ মূৰত কিয় ভিডিঅ' দিয়া নাছিলে এইটো সুধিব পাৰে আপোনালোকে। চ' চাই থাকক আগলৈ কি হয়। আজি বাইদেউৰ ঘৰত যাইছোঁ, মোৰ ভাগিন গৈছে, মোতকৈ ওখ হৈ গৈছে, মই চাপৰ হৈ গৈছোঁ। আজি ইমান দিনৰ মূৰত 2 বছৰ 3 বছৰ মূৰত আজি বাইদেউৰ ঘৰত যাইছোঁ। বাইদেউৰ ঘৰতো পাহাৰৰ ওপৰত আছে, পাহাৰৰ পৰা বহুত দূৰ আছে, তাতে যাই আছোঁ। আজি ইমান দিন যোৱা নাই, ইমান দিন আহিব কৈছিলে বাইদেউ আৰু ভিনদেউ। সেইকাৰণে আজি ভাগিন আহিলে, সেই ভাগিনৰ লগত যাওঁ। তাতে ভিনদেউৰ ঘৰত যায় কেনেকুৱা লাগে, ভাল লাগে নালাগে, যাই চাওঁ। তাতে যাওঁ, চাই থাকক। চলাই আছে ইমান সৰুতে, মই চলাই আছে। আজি আমি পাহাৰৰ পাহাৰৰ কঁঠাল মূল ফল-মূল যি আছে চব খাবলৈ যাই আছোঁ। আজি ই চব ফুটিং ই চব বেয়া, বহুত খাৰাপ হৈ গৈছে। সেইকাৰণে মই চলোৱা নাই। ফুটিং ৰাস্তা চলাই গ'লে ক'ৰবাত ফুৰিং যামতো, সেই গতিকে নাই চলা আৰু। ৰাস্তা কেনেকুৱা, অৱস্থা কেনেকুৱা, ৰাস্তা পাহাৰৰ ৰাস্তাটো যিমান বনালোঁ, এই বৰষুণৰ কাৰণে পাহাৰৰ পৰা পানী বৈ আহে, গোটেইকেইটা ৰাস্তা বেয়া হৈ যায়। তো একো ক'ব নোৱাৰোঁ, ৰাস্তাটো কিমান ভাল কৰি বহুত বেয়া হৈ যায়। ৰাস্তাটো কমচে কম 6 মাহমান যায়। তাৰপিছত আৰু বৰষুণৰ পানী আহে পাহাৰৰ পৰা, সেইকাৰণে চব বেয়া হৈ যায়। আৰু জানে আপোনালোকে পাহাৰৰ ৰাস্তা কেনেকুৱা চিটুৱেশ্যন, তো ক'ব লগা একো নাই দৰকাৰ, আপোনালোকে জানে। কিমান হ'ল আমাৰ 200। চ' আমি যাই আছোঁ এতিয়া তললৈ, এইফালে চাব পাৰে তামোল বাগান আৰু বাগান আছে, আৰু যাৰ বাগান ইমান এটা দেখাব পৰা নাই, কাৰণ মোৰ কেমেৰাটো ইমান ভাল নাইতো একচুৱেলি। সেইকাৰণে যিখিনি দেখাব পাৰিছোঁ আৰু সেইখিনিয়ে আৰু আছে, যিখিনি মই ফিল কৰিছোঁ, আপোনালোকে এইখিনি ফিল কৰিব পৰা নাই। হয়তো বহুত ভাল লাগিব। পাহাৰত যেনেকুৱা পাহাৰৰ ভিতৰত আহে অৰণ্যৰ মাজত যদি তোমাৰ তামোল বাগান বা লবৰ বাগান, তেনেকুৱা কমলা বাগান যদি খোলে, তো তাৰ সৌন্দৰ্য কেনেকুৱা দেখিবলৈ বহুত ধুনীয়া হয়। এটা ইয়াতে একো পলিউশ্যন নাই, চব পাহাৰৰ মাজতো গাড়ী ঘোঁৰা নাই, ইণ্ডাষ্ট্ৰি একো নাই। ত' সেইকাৰণে বহুত জুলি গছ-গছনি ডাঙৰ হয়, আৰু ফল মূল বহুত ভাল হয়। এইফালে পৰা এটা গাড়ী আহি আছে, সেইফালে গাড়ী চাৰিওফালে চব বাগানে সেইজনে আহি আছে। এটা আমি যাই আছোঁ যে একো কোনো কাৰণে এইপিনে বাগৰি গছে পাহাৰৰ পৰা, কেনেকুৱা ভয়ানক ৰাস্তা হয়। হঠাৎ যদি গছ-গছনি এটা বাগৰি যায় পাহাৰৰ পৰা, কোনো ৰিস্ক নাই। হয়তো বাই চান্স টাইপে নাহি থকা সময়ত গছ-গছনি পাহাৰৰ পৰা ধূলি আহি বাগৰি যায়, বা পাথৰ এটা বাগৰি যায়, বহুত ৰিস্ক হয় এইবিলাক পাহাৰৰ অহা ৰাস্তা। সেইকাৰণে যোনে আহে বহুত ভাবি চিন্তি বা ভাল কৰি আহে আৰু। এই গতিকে ভালদৰে, যদি আপোনালোকে কেতিয়াবা পাহাৰৰ ৰাস্তাত যায় বৰষুণ দিয়া সময়ত, বা বৰষুণ দিয়া 2-3 দিন পিছত, ভালদৰে যাব, নহ'লে কোনো গেৰাণ্টি নাই, গছ-গছনি খহি আহি পৰিব পাৰে। চ' ভালদৰে যাব। ফল আহি আছে, ডাঙৰ ফল আহি আছে, বনাব আৰু বজাৰ। প্ৰায়বোৰ আলিকাটা হৈ গৈছে, আৰু কেইদিনমানৰ পাছত চাগে আৰু 2-3 সপ্তাহ পাছত খালে লগাব হয় আৰু। কাৰণ আমাৰ ফালে কিন্তু ইমান হোৱা নাই, এইফালে বহুত সোনকালে কৰে, হ'লেও সোনকালে কৰিলেও আমাৰ নিচিনা ধান জ্বলি নপৰে, কাৰণ ইয়াত ৰ'দটো দেৰিকৈ পৰে ন। আমাৰ তাতেতো 8:30-9টা মানত পৰে, 10টা 10:30 টাইমত ৰ'দ পৰে। সেইকাৰণে ইয়াতে যিকোনো বস্তু পকিবলৈ অকণমান দেৰি হয়, কিন্তু ভাল হয়। কেনেকুৱা এইফালে প্ৰায়ভাগ আলি চালি দিয়া গৈছে, ধান লগাই আছে। বহুত ফাষ্ট ইয়াতে বহুত ভাল লাগি গৈছে। আৰু আমাৰ ফালে একো আলি চালি কাটা একোৱে হোৱা নাই, এইফালে আলি দি ধান লগাই, কিছুমান ধান লগাইছে, দেখিব পাৰে আপোনালোকে ধান লগাই আছে এইখিনি হৈছে, আৰু জেগা লগাই আছে, আৰু আলি চালি দিয়া হৈছে। কেইদিনৰ পিছতো আৰু একমাহ পাছতো চাগে গৈ আধা 90% কমপ্লিট হৈ যাব চাগে ধান চান ৰোৱা হ'লে। ত' এইফালে বহুত ফাষ্ট আছে
पालू यार वही ये व्यू सो बाइडो को घर में आप पहुंचा है थोड़ी देर बाद मैंने आई पालू यार अकमान आते आई तो अकमान बचले पाई गलो मैं नामी वाले ना हां एते बाहर घर तो साइकिल तो हां हाई पालू एते মানে বাইক হবে আর জামিন যাও অনারস কিনবলে যাই আছে যে অনারস কেঁচা অনারস এটো মানে অকমান কম পকম হৈছে এই তাৰ মালিক অনাৰস বাগানৰ মালিক কিমান অনাৰস খাই ইমান ডাঙৰ হোৱা নাই হতে মানে বিচাৰব আৰু স্টাৰ্টিং বা না এইটো এটা অনাৰস পকা হৈছে আধা পকা এইছ এই হেইতি দে কেনেকানো ভাঙাই দে রে এই চৈছে তামোল বাগান কিন্তু মাহত মানে সরি বছৰত 5 লাখ টাকা বাগান 5 লাখ টাকা বাগানত পায় এই বহুত ধুনীয়া আমাৰ জোহন ভাই এই মানে বহুত ধুনীয়া হৈছে না আজি ইমান দিনৰ মূৰত আহিছে দেখৰ আজি মানে এই ছাগলী কাটিব মোৰ কাৰণে ছাগলীটো বান্ধি ৰাখিছে আমি এটা মানে ছাগলীটো কাটিম মানে কাটিকে খাম মানে খাইকে যাব আজি পাৰ্টি আছে ন সো সেইকাৰণে আহিছো আৰু ছাগলী খাম বুলি দৰাল ছাগলী কা মানে দৰাল দিবা হৈছে পথাৰত সব পথাৰ নহয় পথাৰত হাল মাৰিছে ভাঙাই দিলা রে पासो ले जा असर पानी के पासो ले क्या बात कहते हो खा क्या दे खा दे खून के खा ये सब हम लोग खाएगा